নমস্কাৰ কৃষক বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে ইতিমধ্যে থাম্বনেইলত দেখি গম পাইছে চাগে যে এই ভিডিঅ'টো কিহৰ ওপৰত আছে। বন্ধুসকল, যদি আপোনালোকে সঁচাকৈয়ে মাছৰুম খেতি কৰি লাভৱান বা উপাৰ্জনৰ এটা পথ বাছি ল'ব বিচাৰিছে নিজৰ ঘৰত থাকিয়ে, তেতিয়াহ'লে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'বোৰ চাওক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ সহজতে পায়। তাৰ বাবে আপোনালোকে মোৰ বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, মই মোৰ চেনেলত A to Z আপোনালোকক মাছৰুমৰ ট্ৰিক বা মাছৰুমৰ ট্ৰেইনিং বা অৰ্গেনিক মাছৰুম ফাৰ্মিং কেনেকৈ আৰম্ভ কৰিব লাগে বা কেনেকৈ কৰিব লাগে বা মাছৰুম খেতি কৰিলে কি কি সাৱধান অৱলম্বন কৰিব লাগে, কি কি নিয়ম পালিব লাগে, কেতিয়া পানী দিব লাগে মাছৰুমত, কেতিয়া ফ্ৰেছ এয়াৰ দিব লাগে, অৰ্থাৎ শুদ্ধ বতাহ কেতিয়া দিব লাগে, কেতিয়া দুৱাৰ খিৰিকী খুলিব লাগে মাছৰুম ফাৰ্মিং ৰুমত, সেইবোৰ মই আপোনালোকক A to Z ট্ৰেইনিং আপোনালোকক দিম। লগতে আপোনালোকে কেনেকৈ মাছৰুম মাৰ্কেটত বিক্ৰী কৰিব লাগে বা মাছৰুমৰ ওপৰত কি কি প্ৰডাক্টও বনাব পাৰে, সকলোবোৰ ডিটেইলছ মই আপোনালোকক অতি সহজ সৰলভাৱে আপোনালোকক এটা মই দেখুৱাই যাম। আপোনালোকে মোৰ ভিডিঅ'বোৰ ধৈৰ্য ধৰি চাব, মন দি চাব, কাণ দি শুনিব। আপোনালোকক মই এটা ট্ৰিক দেখুৱাই যাম। তো বন্ধুসকল, আপোনালোকে ইতিমধ্যে থাম্বনেইলত দেখি গম পাইছেই চাগে যে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব। তো বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম যে মাছৰুম খেতিৰ বাবে বা কাঠফুলা খেতিৰ বাবে খেৰবোৰ কেনেকৈ তৈয়াৰ কৰিব লাগে। এই চাওক, এইটো খেৰ কাটি পেলাই এইটো বইল কৰিছোঁ। আপোনালোকক মই নেক্সট ভিডিঅ'ত বইল কৰা দেখাইছিলোঁ, কেনেকৈ বইল কৰে খেৰবোৰ, কিমান সময় বইল কৰিব লাগে। এই চাওক বন্ধুসকল, মই আপোনালোকক বাৰে বাৰে জনাই যাম, খেৰবোৰ 1 ঘণ্টা বইল কৰিব। 1 ঘণ্টা বইল কৰিব। 1 ঘণ্টা বইল কৰাৰ পিছত জুইৰ পৰা নমাই থৈ আকৌ 1 ঘণ্টা আপোনালোকে খেৰবোৰ যিকোনো বইল কৰা থালিটো ঢাকি 1 ঘণ্টা আপোনালোকে থ'ব। বন্ধুসকল, এনেকুৱাও আছে য'ত নেকি আপোনালোকে কিছুমান ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰিও মাছৰুম খেতি কৰিব পাৰে, কিন্তু ৰাসায়নিক কীটনাশক বা দৰৱ যদি আপোনালোকে ব্যৱহাৰ কৰে, ক্ষতি আপোনাৰ লগতো আৰু যিবোৰ মাছৰুম খাব, সামান্য পৰিমাণ হ'লেও পেটলৈ যোৱাৰ পিছত অকণমান হ'লেও ক্ষতি কৰিব। গতিকে যদি আপোনালোকে এনেকৈ অৰ্গেনিক পদ্ধতিৰে, অৰ্থাৎ খেৰবোৰ মেডিচিন ব্যৱহাৰ নকৰাকৈ বা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ, ৰাসায়নিক ঔষধ ব্যৱহাৰ নকৰাকৈ এনেকৈ বইল কৰিলে আপোনালোকৰ বেছি সুবিধা হয় বা বেছি লাভজনক হয়। আৰু বইল কৰিলে বেছি উৎপাদন হোৱাৰ চান্স থাকে। যদি খেৰবোৰ বইল কৰে আৰু 100% আপোনালোকৰ যিটো ফৰ্মেলিন, সেই ফৰ্মেলিনটো বেছি থাকে। আপোনালোকক মই জনাম ফৰ্মেলিন কি বস্তু, ফৰ্মেলিন কেনেকৈ আনিব লাগে বা কেনেকৈ হয়, আপোনালোকক মই জনাম। খেৰবোৰ এনেকৈ বইল কৰি যিকোনো এটা পাত্ৰত, যাতে পানীবোৰ তলত পৰি যায়, যিকোনো এটা এনেকুৱা বাঁহৰ পাত্ৰত বা আপোনালোকে যিকোনো জাল নেটত ল'ব পাৰে। এনেকৈ বাঁহৰ এটা পাত্ৰত এনেকৈ খেৰবোৰ বইল কৰাৰ পিছত 1 ঘণ্টা ৰখাৰ পিছত এনেকৈ এটা পাত্ৰত এনেকৈ ৰাখিব, যাতে পানীবোৰ সৰি যায়, তলৰ ফালে নামি যায়, নাথাকে। তাৰপিছত এনেকৈ আপোনালোকে এখন
ডাঙৰ প্লাষ্টিকত 4 ইঞ্চিমান ডাঠকৈ আপোনালোকে খেৰবোৰ সিঁচৰাই দিব। অৰ্থাৎ ৰ'দত শুকাই দিব নালাগে, ছাঁ পৰা জেগাত শুকাই দিব। আৰু যদিও আপোনালোকে যদি ৰ'দ পৰা জেগাত মানে দিয়ে, তেতিয়াহ'লে আপোনালোকে ওপৰত এখন পাতল প্লাষ্টিকেৰে ঢাকি থ'ব। বন্ধুসকল চাওক, এনেকৈ 4 ইঞ্চিমান ডাঠকৈ এনেকৈ সিঁচৰাই দিব খেৰবোৰ বন্ধুসকল। তাৰপিছত আপোনালোকে কি কৰিব, এইটো চূণ, মই বজাৰৰ পৰা চূণ কিনি আনিছোঁ, কিন্তু চূণটো আপোনালোকে আনিব গুড়ি চূণটো, গুড়ি যিটো মানে মাৰ্কেটত বজাৰত গুড়ি চূণ এটা পায়, সেই গুড়ি চূণটো আনি ওপৰত ছটিয়াই দিব। আৰু এই খেৰবোৰ ওপৰত এনেকৈ চূণকিয়াই দিয়া হয়, কাৰণ যেতিয়া আপোনালোকে খেৰবোৰ শুকাই দিলে বিভিন্ন ধৰণৰ পোক পৰুৱা বা মাখি পৰিলে খেৰবোৰত মানে বীজাণু বা ভাইৰাছ বা বেক্টেৰিয়া অহাৰ বহুত চান্স থাকে, আৰু সেই বেক্টেৰিয়াবোৰে আপোনালোকৰ মাছৰুম খেতিত বহুত ক্ষতি কৰে। গতিকে আপোনালোকে চূণবোৰ আনি ছিটিয়াই ল'ব। এইটো চাওক, এইটো হ'ল মাছৰুমৰ পেকেট, 200 গ্ৰাম পেকেট মই অৰ্ডাৰ কৰিছোঁ ফ্লিপকাৰ্টৰ পৰা। যদি আপোনালোকে লোকেল দোকানত পায়, তেতিয়া আপোনালোকৰ দামটো অলপ কম হ'ব। মই মাংগাই আনিছোঁ, ফ্লিপকাৰ্টত অলপ দামটো বেছি গৈছে। আপোনালোকে মাছৰুম বেগ মানে বনোৱাৰ আগতে এনেকৈ লাহেকৈ টিপি পেকেটটোৰ ভিতৰতে এনেকৈ ফাটাই ল'ব। ফাটাই মানে যিবোৰ মানে মাছৰুমৰ গঠ তাতে মাইচেলিয়াম ৰান হৈ থাকে, সেইবাবে আপোনালোকে লাহেকৈ টিপি পেকেটৰ ভিতৰতে এনেকৈ ফাটাই লয়, এটা বেলেগ কৰি গুড়ি লয়। বেছি জোৰত নিটিপিব, লাহে ধীৰে। তাৰপিছত এনেকৈ যিকোনো এটা পাত্ৰত ঢালি ল'ব। এই চাওক, এইটো হয় oyster মাছৰুম বন্ধুসকল, oyster মাছৰুম। এইটো চাওক, oyster মাছৰুম ফ্লৰিডা ভেৰাইটি। এই ফ্লৰিডা ভেৰাইটিটো আপোনালোকে বাছি ল'ব। এইটো বনাইছোঁ এটা, এই চাওক, এইটো বন্ধুসকল। আপোনালোকক মই ক'ম যে কোনটো মাছৰুমৰ বীজ বা মাছৰুমৰ স্পন কোনটো ছিজনত চলে, কোনটো ভেৰাইটি কোনটো ছিজনত চলে, আপোনালোকক A to Z ডিটেইলছ আজি মই আপোনালোকক কৈ যাম বন্ধুসকল। বাৰে কৈছোঁ আপোনালোকক, এনেকৈ পেকেটটো নোখোলাকৈয়ে যেতিয়া আপোনালোকে মাছৰুম বেগ বনাব, এই মাছৰুমৰ স্পনখিনি নোখোলাকৈয়ে এনেকৈ পেকেটৰ ভিতৰতে লাহেকৈ টিপি পেকেটটোত থকা মাছৰুমৰ বীজখিনি এনেকৈ এটা কৰি ল'ব, ভাঙি দিব। যিবোৰ মানে মাইচেলিয়াম ৰান তাতে পেকেটৰ ভিতৰত হৈ থাকে, সেইবোৰ ভাঙি ল'ব। গম পাব আপোনালোকে মাছৰুমৰ বীজ অনাৰ পিছত আপোনালোকে নিজে গম পাব। তাৰপিছত আৰামছে খুলিব, ওপৰত লবৰ থাকে আৰু তোলা বা কপা থাকে, এনেকৈ গুচুৱাই লৈ আপোনালোকে এনেকৈ যিকোনো এটা পাত্ৰত ঢালি ল'ব বন্ধুসকল। এনেকৈ ঢালি ল'ব। ইমান টান নহয় মাছৰুম খেতি, মাত্ৰ আপোনালোকক অকণমান ধৈৰ্য লাগিব আৰু পৰিচ্ছন্নতা আপোনালোকক খুব প্ৰয়োজন হ'ব। পাৰিলে এনেকৈ হাতত গ্লাভছ পিন্ধি ল'ব, যাতে আপোনালোকৰ হাতত থকা বেক্টেৰিয়াবোৰ মাছৰুম বেগত নাযায়। আৰু যদিও মানে আপোনালোকৰ গ্লাভছ নাই, হাতবোৰ চাবোনেৰে ধুই ল'ব। তাৰপিছত এনেকৈ PP বেগ আনিব, মাৰ্কেটত মাছৰুম বেগ বুলি পায়, মাছৰুম বেগ বুলি ক'ব, মাছৰুম PP বেগ। মাছৰুম PP বেগটো আপোনালোকৰ 16x18 হ'ব লাগিব, 16x18। আপোনালোকে দোকানত গ'লে গম পাব, মাছৰুম বেগ দিয়া 16x18। এটা বেগত মোটামুটি 10 কিলো আপোনালোকৰ খেৰ লাগিব। 10 কিলো খেৰ আপোনালোকে ওজন কৰি পেলাই ভৰাব, বা নকৰিলেও কথা নাই, ওজন মানে জুখি ল'ব পাৰিলে ভাল। 10 কিলো এটা বেগত খাব। এইটো আপোনালোকক মই দিশৰ বাবে মানে কৰিছোঁ, পেকেটটো মোৰ সৰু হৈছে, ইয়াতকৈ ডাঙৰ এটা পায় 10 কিলো।
যদি আপোনালোকৰ ডাঙৰ বেগ আনে তেতিয়াহ'লে আপোনালোকৰ বেগটো বেছি দিন লাষ্টিং কৰিব। এবছৰৰ পৰা 1.5 বছৰ বা 2 বছৰলৈকে যাব পাৰে এটা বেগে, যদি ডাঙৰ বেগ কৰে। এইটো সৰু বেগ মই আপোনালোকক দেখুৱাৰ বাবে কৰিছোঁ। চাওক বন্ধুসকল, এটা কথা মনত ৰাখিব যে আপোনালোকৰ খেৰবোৰ 8 ঘণ্টা শুকাই ৰাখিব। বইল কৰাৰ পিছত 8 ঘণ্টা শুকাই ৰাখিব, যাতে খেৰবোৰ টিপিলে, এনেকৈ টিপি দিলে আঙুলিৰে পানী বৈ নাযায়। বেছি শুকাবও নালাগে, বেছি পানী ৰাখিবও নালাগে। জাষ্ট এনেকৈ টিপিলে যাতে আপোনালোকৰ আঙুলিৰ ফাকেৰে পানী নোলোৱাই, সেইটো চাই ল'ব। এটা মানে অকণমান জিপাল হৈ থাকিব লাগিব, এনেকৈ হাতত যাতে খেৰবোৰ লাগি থাকে। বেছি শুকাবও নালাগে, বেছি পানী থাকিবও নালাগে। বেছি পানী থাকিলেও বেয়া আৰু বেছি শুকালেও বেয়া। এনেকৈ টিপি ধুনীয়াকৈ চাব খেৰবোৰ। 8 ঘণ্টা বইল কৰাৰ পিছত আপোনালোকে 8 ঘণ্টা শুকাই দিব চাট। তাৰপিছত এনেকৈ পোনপ্ৰথম লেয়াৰটো খেৰ দিব। এই চাওক, পোনপ্ৰথম লেয়াৰটো খেৰ দিব, এনেকৈ সিঁচি দিব, যিমান পাৰে সিঁচিব, এনেকৈ যিমান পাৰে সিঁচিব পোনপ্ৰথম লেয়াৰটোত। তাৰপিছত আপোনালোকে ধুনীয়াকৈ ছাইডত এনেকৈ ধুনীয়াকৈ দিব বীজবোৰ, অৰ্থাৎ স্পনবোৰ ধুনীয়াকৈ এনেকৈ ছাইডত দিব, মাজতো দিব পাৰি। তাৰপিছত আকৌ আপোনালোকে খেৰ দিব, চাওক আকৌ খেৰ দিব। তাৰপিছত আকৌ সিঁচি দিব। এনেকৈ বনাব মাছৰুমৰ বেগবোৰ, এনেকৈ সিঁচি দিব। চাই থাকক আপোনালোকে, ভিডিঅ'টো ভালদৰে চাই থাকক। মনত ৰাখিব বন্ধুসকল, খেৰবোৰ যাতে পানী বেছি নাথাকে বা বেছি শুকায়ো নাযায়। জাষ্ট টিপি দিলে যাতে পানী নোলায়। খেৰবোৰ এনেকৈ মুঠিত হাতত লৈ টিপি দিলে যাতে আঙুলি ফাকেৰে পানী নোলায়, অকল অকণমান জিকা থাকে, জিপ থাকে, তেনেকৈ ৰাখিব। এই চাওক এনেকৈ বনাব। বন্ধুসকল, মই এতিয়া আপোনালোকক জনাওঁ যে অক্টোবৰ মাহৰ পৰা মোটামুটি ফেব্ৰুৱাৰীৰ শেষলৈকে, অক্টোবৰ মাহৰ পৰা ফেব্ৰুৱাৰীৰ শেষলৈকে অকণমান ঠাণ্ডা থাকে। এই অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীলৈকে এটা জাতে আপোনালোকৰ চলিব, এটা জাতে বেছি উৎপাদন হ'ব। সেইটো হ'ল oyster মাছৰুমৰ ফ্লৰিডা ভেৰাইটি। বন্ধুসকল মনত ৰাখিব, oyster মাছৰুমৰ ফ্লৰিডা ভেৰাইটি আপোনালোকে কাঠফুলা বীজ আনিব, মাছৰুম স্পন আনিব, oyster মাছৰুমৰ ফ্লৰিডা ভেৰাইটি। এই ভেৰাইটিটো আপোনালোকৰ অক্টোবৰ মাহৰ পৰা ফেব্ৰুৱাৰী শেষলৈকে ভাল উৎপাদন দিয়ে। তাৰপিছত আকৌ বেলেগ ভেৰাইটি আনিব আপোনালোকে, 12 মাহে কৰিব পাৰিব আৰু বেলেগ ভেৰাইটি পাব আপোনালোকে। আপোনালোকক মই সকলোবোৰ জনাই যাম, মোৰ ভিডিঅ'বোৰত আপোনালোকক সকলোবোৰ জনাই যাম। আপোনালোকে মনত ৰাখিব, এটা আপোনালোকক মই জনাই যাম। বন্ধুসকল মনত ৰাখিব দেই, oyster মাছৰুমৰ ফ্লৰিডা ভেৰাইটিৰ আপোনালোকে মাছৰুম বীজ বা কাঠফুলাৰ স্পন আনি আপোনালোকে অক্টোবৰ মাহৰ পৰা আৰম্ভ কৰিব পাৰে। এই চাওক এনেকৈ বনাব এটা লেয়াৰ দি। আপোনালোকৰ একদম প্ৰথমত খেৰ থাকিব আৰু একদম ওপৰত খেৰ থাকিব। বন্ধুসকল চাওক, এনেকৈ যিমান পাৰে সিঁচি দিব, কাৰণ খেৰবোৰ সিঁচি দিলে যিমান টাইট হ'ব সিমানে আপোনালোকৰ মানে ভাল হ'ব, পেকেটবোৰ লাষ্টিং কৰিব। এই চাওক, তাৰপিছত এনেকৈ ওপৰত খেৰ দিয়াৰ পিছত আপোনালোকে ধুনীয়াকৈ এনেকৈ বান্ধিব। যিকোনো বস্তুৰে বান্ধিব পাৰে, আপোনালোকে সূতাৰেও বান্ধিব পাৰিব বা লবৰ যদি আছে লবৰেদি বান্ধিব পাৰে। যিবোৰ ডিস্কো লবৰ আপোনালোকৰ মাৰ্কেটত পায়, ছোৱালীবোৰে জানে ডিস্কো লবৰ এটা পায়, সেইটো ডিস্কো লবৰটো খুব ভাল বান্ধাৰ বাবে। যিকোনো লবৰ আপোনালোকে বা যিকোনো সূতাৰে বান্ধিব পাৰে। এনেকৈ বান্ধি দিব, টাইট কৰি দিব, যিমান পাৰে টাইট কৰিব। চাওক বন্ধুসকল ভালদৰে চাই থাকক, এনেকৈ ঘূৰাই দিব, যিমান পাৰে টাইট কৰিব। টাইট কৰি আপোনালোকে চাওক ইমান টাইট হ'ব লাগিব। তাৰপিছত এনেকৈ লবৰ, আপোনালোকৰ মাছৰুম পেকেটতো লবৰ আহে থাকে, সেইবোৰো বান্ধিব পাৰে। এনেকৈ ধুনীয়াকৈ বান্ধি এনেকৈ টাইট কৰি দিব। এই চাওক বন্ধুসকল,
এইটো এটা বেগ ৰেডি হৈছে। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, এইবাৰ চাওক আপোনালোকে এই বেগটোত চাৰিওপিনে এটা যিকোনো অস্ত্ৰৰে বা কলম হ'লে বেছি ভাল হয়, কলম বা পেন, এটা পেনেৰে আপোনালোকে চাওক কিমান টাইট হৈছে। চাওক এই চাওক কিমান টাইট হৈছে বেগটো, খুব টাইট কৰিব। তাৰপিছত আপোনালোকে কি কৰিব, কলমেৰে এনেকৈ বেগটো হোৱাৰ পিছত ফুটাই দিব এনেকৈ। এই চাওক এনেকৈ ফুটাই দিব। এই এটা হ'ল, চাৰিওপিনে দিব, চাৰিওপিনে এই দুটা হ'ল, যাতে মাছৰুম মাইচিলাম ৰান কৰাৰ পিছত ইফালেদি মানে মাছৰুমবোৰ ওলাব পাৰে। এই চাওক চাৰিওপিনে আপোনালোকে এনেকৈ ওপৰত এটা তলত এটা, মোটামুটি এটা বেগত 12টা বা 14টামান আপোনালোকে এনেকৈ ফুটাই দিব। বেছি ওচৰত দিব নালাগে, যাতে মাছৰুমবোৰ ওলোৱাৰ সুবিধা হয়। এনেকৈ এটা বেগত আপোনালোকৰ বেগটোৰ চাইজ চাই হ'ব, ডাঙৰ বেগ যদি বেছি ফুটা কৰিব লাগিব, সৰু বেগ যদি বেছি ফুটা কৰিব নালাগে। এনেকৈ ধুনীয়াকৈ ফুটাই দিব। বন্ধুসকল আপোনালোকে চাই যাওক। তাৰপিছত যাতে ভিতৰত মানে মাখি বা 18-20 দিনলৈকে মানে একো বতাহ জোতা লাগিব নালাগে, সেইবাবে আপোনালোকে এনেকৈ তোলাৰে দিব পাৰে, নিদিলেও হয়, দিলে ভাল, উৎপাদনটো বেছি হ'ব যদি দিয়ে আপোনালোকে। এই চাওক এনেকৈ তোলা বা কপা এনেকৈ ল'ব এনেকৈ ভৰাই দিব। আপোনালোকক যিমানখিনি পাৰোঁ মই হেল্প কৰি যাম। যদি কিবা জানিব লগা আছে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি সুধিব পাৰে। এই চাওক এনেকৈ দিব। এইটো এটা হৈ গ'ল। এইটো হ'ল ৱেষ্টাৰ মাছৰুমৰ ফ্লৰিডা ভেৰাইটিৰ এইটো মই কৰিছোঁ। চাওক এইটো চাওক, এয়া বেগ বনাইছোঁ। এই দুটা হ'ল। এই চাওক ধুনীয়াকৈ টাইটকৈ ৰাখিছোঁ। এই চাওক কিমান টাইট হৈছে চাওক। এই চাওক বন্ধুসকল, এই চাওক বন্ধুসকল, যদি আপোনালোকে ভাবি আছে কৰিম বুলি, অতি সোনকালে আপোনালোকে কৰি দিয়ক। আৰু আপোনালোকক মই 100% গেৰাণ্টি লৈছোঁ, আপোনালোকে লাভৱান হ'বই হ'ব। অতি কম খৰচৰ বেপাৰ এইখন, অতি কম খৰচৰ বিজনেছ, কিন্তু লাভ ইমান বেছিও নহয়। আপোনালোকে চলিব পাৰিব, টেনশ্যন নাই। আৰু যদি আপোনালোকে 200টা বেগ বনায় ঘৰত, তেতিয়াহ'লে আপোনালোকৰ ডেইলি 700ৰ পৰা 800 ডেইলি আহি থাকিব আপোনালোকৰ, যদি 200মান যদি বেগ বনায়। বন্ধুসকল, পোনপ্ৰথমে আপোনালোকে কমকৈ আৰম্ভ কৰক, অকণমান অলপ প্ৰেক্টিকেল কৰি লওক। 100 বা 150 বা 200 এনেকৈ বনাই লওক বেগবোৰ। এই চাওক কি ধুনীয়াকৈ, এই চাওক এনেকৈ যাতে চাৰিওপিনে টাইট হয় বেগবোৰ চাব আপোনালোকে। এই চাওক এই বেগটো আপোনালোকে 20-25 দিনলৈকে আপোনালোকে এটা ডাৰ্ক ৰুমত ৰাখিব, এটা আন্ধাৰ, মানে যাতে বতাহ জোতা নালাগে, চাহ পৰি থাকে, সেই ৰুমত ৰাখিব। আৰু ইমান মানে দুৱাৰখন খুলি থাকিব নালাগে, যিটো ৰুমত ৰাখিব এনেকৈ ৰাখি থ'ব পাৰে। বা একেবাৰে আপোনালোকে হেংগিঙো কৰিব পাৰে, অৰ্থাৎ ওলোমাইও ৰাখিব পাৰে একেবাৰে। কিন্তু মই ওলোমাই ৰখা নাই। প্ৰথমত কেইদিনমান মই এনেকৈ ৰাখিছোঁ, কেইদিনমান নহয়, মোটামুটি যেতিয়ালৈকে মাইচিলাম ৰান নকৰে তেতিয়ালৈকে এনেকৈ ৰাখিম। যেতিয়া মাইচিলাম ৰান কৰিব তেতিয়া মই ধুনীয়াকৈ হেংগিং কৰিম, অৰ্থাৎ ওলোমাই থৈ দিম, জুৰিৰে ধুনীয়াকৈ এটা ৰুমত ওলোমাই থৈ দিম। তো বন্ধুসকল, মোৰ ভিডিঅ'বোৰ চাই কেনে লাগিছে, বা যদি কিবা জানিব লগা আছে আপোনালোকে কমেণ্ট কৰি মোক জনাব। আপোনালোকক মই যিমান পাৰোঁ শিকুৱাই যাম, দেখুৱাই যাম, ট্ৰেইনিং দি যাম, যাতে অসমৰ মানুহবোৰ আগবাঢ়ি যাওক, নিজৰ মানে বেপাৰ এখন কৰি লওক ঘৰতেই। বন্ধুসকল চাওক, কিমান আৰু বেলেগৰ চাকৰ খাতি থাকিব, কিমান আৰু কেৰেলা গুজৰাট আদি কৰি জেগাত যাব। গতিকে আপোনালোকে নিজাকৈ কম পইচাৰে 5,000 টকাত বহুত ডাঙৰ বেপাৰেই হৈ যায় এইখন।
বন্ধুসকল, ভিডিঅ'বোৰ যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকন প্ৰেছ কৰিব। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে বা ভাল লাগিছে, তো ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম বন্ধুসকল।